প্লামৰ জাম বনাবলৈ ওলাইছোঁ। ভিডিঅ'টো চাবচোন, শেষলৈকে চাব। বতৰৰ ফল অলপ জাম বনাই থ'লে বহু দিনলৈ খাব পাৰিব। মোৰ ভিডিঅ'টো যদি প্ৰথম চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। যদি আগতে ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে কাষতে থকা বেলটো বজাই থ'ব। তেতিয়া মই দিয়া ৰেচিপিবোৰ দেখি থাকিব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। বনাই খাই জনাবচোন কেনে হৈছে। ধন্যবাদ। প্লামৰ জেলি বনাবলৈ আপোনালোকক লাগিব প্লাম। মই 1 কিলো প্লাম লৈছোঁ আৰু ধুই শুকুৱাই লৈছোঁ। তাত দিবলৈ লাগিব এয়া মই আধা কিলো চেনি লৈছোঁ। তাত দিব লাগিব ইলাচি পাউডাৰ অকণমান লৈছোঁ। মই এয়া প্লামখিনি সৰু সৰুকৈ কাটি লৈছোঁ, মানে পিচ পিচ কৰি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ কৰি লৈছোঁ, মানে বেয়া আছে যদি চাই মেলি বেয়াখিনি আঁতৰাই দিছোঁ। ভালকৈ চাই মেলি লৈছোঁ। অকণমান বেয়া হ'লে সেইখিনি বেয়া হ'ব যে জামখিনি, সেইটো কাৰণে অকণমান ভালকৈ চাই লৈছোঁ, বেয়াটো আঁতৰাই দিছোঁ। এই প্লামৰ গুটিকেইটা মই ইয়াৰ পৰা উলিয়াই তাৰ আচল মণ্ডখিনি এনেকৈ কাটি হেৰি কৰি দিছোঁ, গুটিকেইটা আঁতৰাই দিছোঁ। প্ৰত্যেকটোকে এনেকৈ ধুনীয়াকৈ কাটি গুটিটো আঁতৰাই দিছোঁ। গুটিটো থাকিলে অকণমান দিগদাৰো হয়, সেইটো কাৰণে আঁতৰাই দিছোঁ। এয়া মোৰ প্লামখিনি কাটি হৈ গ'ল। এতিয়া মই আপোনালোকক পিছৰ ষ্টেপটো দিওঁ। এয়া মই গেছটো জ্বলাই লৈছোঁ, তাৰ ওপৰতে পেনখন পাতি দিছোঁ প্লামখিনিৰ লগত। তাত অকণমান মই 1 কাপমান পানী দি দিছোঁ। পানী দি এইখিনি বইল হ'বলৈ লাগিব, 5-7 মিনিটমান বইল হ'বলৈ লাগিব, তেতিয়া কোমল হৈ যাব। এতিয়া মই ঢাকনটো লগাই ইয়াত বইল হ'বলৈ দিম। এয়া মোৰ প্লামখিনি হৈ গ'ল বইল কৰি। মই গেছটো অফ কৰি দিছোঁ। প্লামখিনি বইল কৰি হৈ গৈছে। এতিয়া মই এই প্লামখিনি 5 মিনিট ঠাণ্ডা হ'বলৈ দিম। মোৰ প্লামখিনি 5 মিনিট হৈ গ'ল। এতিয়া মই এইখিনি চেকনিত চাকিম অলপ অলপকৈ। চাকি তললৈ যোনবিলাক সীতাবিলাক ৰৈ গৈছে সেইখিনি পেলাই দিম। এতিয়া মই প্লামৰ যিমানখিনি মণ্ড ওলাইছে তাতে অকণমান জুখি লৈছোঁ। এই 1 গিলাচ 2 গিলাচ মণ্ড ওলালে প্লামৰ ইয়াতে দিছোঁ। 2 গিলাচ অকণমান হ'ল। এতিয়া তাতে মই মেজাৰমেণ্ট কৰিব লাগিব চেনিটো। চেনিও লাগিব তাতে সমান পৰিমাণৰ, 2 গিলাচ লাগিব। মই 2 গিলাচ হেৰি দি দিলোঁ, চেনি দি দিলোঁ। দি লৈ এতিয়া এইখিনি ভালকৈ গোটেইখিনি প্লামৰ লগত মিলি যোৱাকৈ কমেও 20-25 মিনিট এইখিনি হেৰি কৰি থাকিব লাগিব। সময়ত কেনেকৈ হয় এটা জোখ আছে, জোখটো আপোনালোকক দেখুওৱা হ'ব। এতিয়া এইখিনি গলাব লাগিব। চেনিখিনি গলি যেতিয়া মানে আঠা হৈ যাব তেতিয়া এটা জোখত প্লামখিনি মানে জাম হৈছে বুলি ধৰি লাগিব। এতিয়া ইমানখিনি 20 মিনিট এনেকৈ লৰাই থাকিব লাগিব। জেমখিনিত মই অকণমান ইলাচি গুড়ি দি দিছোঁ। তাৰপিছত তাতে আকৌ মানে চাইট্ৰিক এচিড দিয়া নাই, মই নেমু ৰস তাতে 3 চামুচ নেমু ৰস দি দিছোঁ। ইয়াৰ পাছত এইখিনি প্ৰায় হৈয়ে গৈছে আৰু 5 মিনিটমান অকণমান এই নেমুখিনি গোটেই মানে জামখিনি মিলি যোৱাকৈ অকণমান সময় 5 মিনিট অকণমান লৰাই দিব লাগিব।
ইয়াৰ প্লামৰ যোন চেনি দিয়াৰ পাছত এটা মানে বগা লেয়াৰ উঠি আহে লেয়াৰ উঠিটো মই মোক কাটি দিব লাগে নহ'লে সেই জামখিনি ভাল নহ'ব অকণমান তিতা তিতা হ'ব সেইটো কাৰণে গোটেই লেয়াৰ উঠা বগা বগা লেয়াৰখিনি এনেকৈ ধুনীয়াকৈ ছাইডত বহি থাকে সেইখিনি কাটি দিব লাগে প্লামৰ জামখিনি হৈ গৈছে এয়া বুৰবুৰণি আহিছে প্ৰায় হৈ গ'ল নেমু দিয়াৰ পাছত মই 5 মিনিট লৰচৰ কৰি থাকিলোঁ এনেই এইখিনি 25 মিনিটমান মই লৰচৰ কৰি থাকিলোঁ এতিয়া প্ৰায় হৈ গৈছে প্লামৰ ইয়াতে অকণমান জাম ঢালি দি অকণমান ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হ'বলৈ দিলে অকণমান ঠাণ্ডা হোৱাৰ পাছত এনেকৈ চাব বস্তুটো চলি নাযায় তেতিয়াই জানিব জামটো হৈ গৈছে